কেনেকুৱা লাগিছে বাৰু বিৰাট ধুনীয়া লাগিছে লাগিছে ন আগতে মই কেলে পথাৰলৈ নাহোঁ নাই বুলি ভাবিছিলোঁ পাই হোৱাটছএপ কি খবৰ আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজি মানে ভিডিঅ'টো অলপ ফানি টাইপৰ বনাইছোঁ মানে এনেকৈ আগতীয়াকৈ বনোৱা নাছিলোঁ আজি ফাৰ্ষ্ট বনাইছোঁ তো ভিডিঅ'টো চাই কেনেকুৱা লাগে ক'ব যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে যেনেকৈ আগতে ছাপোৰ্ট কৰি গৈছিলে তেনেকৈ ছাপোৰ্ট কৰি যাব এতিয়া ভিডিঅ'টো চাওঁ বলক A few moments later अभी मजा आएगा ना भिड़ो नानजी भाई अभी आएगा रोड पे মামী মা মই বহুত দিনৰ মূৰত আহিছোঁ যে চিনি নেপাওঁ পাই তই পাহৰি থাকিলোঁ নহয় কেলে পাহৰিবি আকৌ তই কেনেকুৱা লাগিছে বাৰু বিৰাট ধুনীয়া লাগিছে লাগিছে ন ক'ত লগালি আগতে মই কেলে পথাৰলৈ নাহোঁ নাই এতিয়া আহিছোঁ গোটেই সেয়া পুখুৰী এটা আছিলে দেখি টাইলছ বুলি ভাবিছিলোঁ বোকাখন লাগিলে কি দুখ আছে মোৰ কিনো কথা দেই দেখিলো দেই কিবা কিবি আনিছ মিঠাই চাই নেপালোগে আকৌ মই কিহত আহিলো খোজকাঢ়ি আকৌ নেজানো নেকি সেই খালে হয় আকৌ পাই দোকানখন থাকি আহিলে য'ত দোকানখন হেৰি বেচে সেয়াত নাই আকৌ নাই আজিকালি নহয় নাই আমি কি খাম এতিয়া কি খাবি পানীকে খাবি আকৌ আনিছোঁ ইমান দূৰৰ পৰা খোজকাঢ়ি আনিছোঁ পানীখিনি পানীখিনি মই লৈ আহিছোঁ ইমান দূৰৰ পৰা খাইছোঁ তই এইখিনি খাবি আৰু এইখিনিকে খাই ঘূৰা কিনি দিম বাদে তোক দোকান এখন আছে কিনি দিবি দেই দি আহিছিলোঁ মই চাগে দিবি আকৌ দেই সঁচাকৈ তোক ডাইৰেক্ট চুলাই এবাৰ খুৱাই দিম বাৰু মই কেনেকুৱা লয় বা 20 টকা লয় 20 টকা ইমান দাম আমাৰ তাত 5 টকাহে লয় এবাদিত সেই 20 টকা লয় তহঁতে 20 টকা লয় পইচা নাই নহয় ইমানকৈ খোজকাঢ়িছোঁ নিশ্চয় নাই সেইটো চাগে লোৱা হ'ল আমাৰ সেইফালে নেজানো নহয় যাতে ওলাই নাহোঁ গম মই ঘৰৰ পৰা পাই আমাৰ নাই আমাৰ পথাৰখন এখন ৰোৱনীখনে কেনেকৈ ৰুইছে দেখিছ তই যে ইমান দেৰিকৈ পানীখিনি লৈ থাক মানুহ মৰিব নেকি মই একদম খোজকাঢ়ি আহিছোঁ নাই খাবা পানী খাই আহিছোঁ বহি আহিছোঁ খানে দেৰি হৈছিলে আকৌ চানে আজি ভিডিঅ'টো ইমানেই যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদি এনেকুৱা ভিডিঅ' যদি আপোনালোকক লাগে তেনেহ'লে মোক কমেণ্টত লিখি দিব মই এনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম মানে এইটো হঠাতে হৈ গ'ল প্লেনিংটো বনোৱা তো সেইকাৰণে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এনেকৈ আৰু ক'ৰ পৰা মোৰ ভিডিঅ'বোৰ চাইছে প্লিজ কমেণ্টত লিখি দিব যাতে মই নেক্সট ব্লগত আপোনালোকক জেগাটো আৰু আপোনালোকৰ নাম আৰু দেখিছে নহয় আজি মই কিটো ড্ৰেছত আছোঁ তো বহুতে বেছি বেয়া লাগিছে তথাপিও ভিডিঅ'টো বনাবৰ কাৰণে এইটো মানে ড্ৰেছ এইটো ৰূপ লৈছোঁ আৰু তো আজিলৈ বাই বাই